নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এজিএম বিদ্যাপীঠ চেনেলৰ পৰা মই তোমালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ শংকৰদেৱ শিশু নিকেতনৰ অন্তৰ্গত ষষ্ঠ শ্ৰেণীৰ ভাৰতী গণিতৰ 15 নম্বৰ অধ্যায়টো অৰ্থাৎ ঐকিক প্ৰণালী নামৰ যিটো চেপ্টাৰ আছে সেই পাঠটো আমি থুলমূলকৈ আলোচনা কৰিছোঁ। আজি তাৰ পৰৱৰ্তী অংশ অৰ্থাৎ অনুশীলনী 15A আমি 1, 2, 3 নম্বৰ কোৱেশ্যন আলোচনা কৰিছোঁ। আজি 4 নম্বৰৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। এই 4 নম্বৰ প্ৰশ্ন দি আছে তলৰ তালিকা দুখন পূৰ কৰা, অৰ্থাৎ তলৰ তালিকা দুখন আছে, এই তালিকা দুখন কি কৰিব লাগে, পূৰ কৰিব লাগে। তে প্ৰথম তালিকা যিখন দিয়া আছে প্ৰত্যেকটোতে কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। আৰু দ্বিতীয় তালিকা যিখন দিয়া আছে সামগ্ৰী সেইটোত হৰণ কৰিব লাগিব। তে প্ৰথমে আমি প্ৰথম তালিকাখন চাওঁ। 1 নম্বৰ যে চাউল দিয়া আছে বস্তু, এই যে চাউল যে প্ৰতি কেজি অৰ্থাৎ প্ৰতি কিলোগ্ৰাম চাউলৰ দাম যদি 26 টকা হয় তেলে 5 কেজি চাউলৰ দাম কিমান হ'ব সেইটো আমাক উলিয়াব লাগে। মই সমাধান কৰি দেখাই দিছো। কোৱেশ্যন নম্বৰ 4 1 নম্বৰ তালিকা। 1 নম্বৰ তালিকা প্ৰথম মই ইয়াতে নামাকৰণ দিয়া নাই, মই ক নম্বৰ বুলি দিছো। আৰু লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো যেতিয়া চাবা তেতিয়া নিজৰ নিজৰ কিতাপখন লৈ বহিবা, তেতিয়া ভাল হ'ব। ইয়াতে চাউল যে দি আছে প্ৰতি কেজি চাউলৰ দাম হৈছে 26 টকা। তেনে ইয়াত লিখিবা যে প্ৰতি কেজি অৰ্থাৎ 1 কেজি মানে 1 কিলোগ্ৰাম চাউলৰ দাম সমান সমান কিমান টকা, 26.00 টকা। প্ৰতি কেজি চাউলৰ দাম 26 টকা। তেনেহ'লে তোমাক উলিয়াব লাগে 5 কেজি চাউলৰ দাম। কি কৰিব লাগিব, যেহেতু 1 কেজিৰ দাম যদি 26 টকা হয় তেতিয়াহ'লে 5 কেজিৰ দাম কিমান হ'ব, নিশ্চয় আমাৰ অংকটো বাঢ়ি গৈ আছে। তেতিয়া কি কৰিবা, ইয়াত 26ৰ লগত অৰ্থাৎ 0.00 ইয়াৰ মূল্য নাই, তুমি ডাইৰেক্ট পূৰণ দিয়া 26 টকা আৰু পৰিমাণ চাউলৰ পৰিমাণ কিমান কেজি চাউলৰ দাম সেইটো পূৰণ কৰি দিবা। নেক্সট 26ৰ লগত 5 পূৰণ কৰি দিয়া 130 টকা হ'ব কি তোমাৰ 5 কেজি চাউলৰ দাম। এইটো হ'ব খালী ঠাইত যেতিয়া লিখিবা, এই খালী ঠাইত যেতিয়া লিখিবা তুমি লিখিব লাগিব 130 টকা। আৰু যেতিয়া তুমি সমাধান কৰিবা তেতিয়া সমাধানটো এনেকৈ দেখাই দিলে হ'ল কি 62 টকা। তেতিয়া 4 কিলোগ্ৰাম আৰু 500 গ্ৰাম অৰ্থাৎ 4.5 কিলোগ্ৰাম নাইবা 4 কেজি 500 গ্ৰাম 4 কেজি 500 গ্ৰাম মচুৰ দাইলৰ দাম কিমান হ'ব। ইয়াতে অলপ তুমি কৰি ল'বা, যিহেতু আমাৰ চাউলৰ দামটো অৰ্থাৎ মচুৰ দাইলৰ পৰিমাণটো কেজিত দি আছে, কিলোগ্ৰামত দি আছে, তেতিয়া তোমালোকৰ পৰিমাণটো কিলোগ্ৰামলৈ ল'বা। ইয়াত 4 কিলোগ্ৰাম আৰু 500 গ্ৰাম আমি এটা কিহত ল'ব লাগিব, কিলোগ্ৰামলৈ ল'ব লাগিব। 4 কিলোগ্ৰাম 4 কিলোগ্ৰামে থাকিব প্লাছ 500 গ্ৰামক আমি ক'ত ল'ম, কিলোগ্ৰামত ল'ম। তেতিয়া 500 কিলোগ্ৰামত কিমান হ'ব, এই 500 কিলোগ্ৰামক কি কৰিব লাগিব, 1000 দি কি কৰিব লাগিব, হৰণ কৰিব লাগিব। তেতিয়া কি গুচি যাব, কিলোগ্ৰামলৈ গুচি যাব। বেক সাইডত দেখাই দিবা, নাইবা এনেকৈ কৰিব পাৰা। এইখিনি 4 কিলোগ্ৰাম যোগ 500 গ্ৰামক লগত কি পূৰণ কৰিবা, 1/1000 অৰ্থাৎ 1000 ভাগৰ 1 কেজি। যিহেতু আমাৰ ইয়াতে, যিহেতু মই তলত দেখাই দিছো, যিহেতু
1 কেজি সমান সমান 1000 গ্রাম নাইবা এনেকৈ দেখাই দিব পাৰা যে 1 কিলোগ্রাম অর্থাৎ 1 গ্রাম সমান সমান 1000 ভাগৰ 1 কেজি যিকোনো এটা দেখাই দিবা হ্যাঁ তাৰ পিছত তোমালোকে কৰিলো যে 4 কিলোগ্রাম যোগ কিমান হ'ব 0 কাটা কি থাকিল এটা 10 থাকিল অৰ্থাৎ 10 তোমাৰ এনেকুৱা হয় নহয় এনেকুৱা হয় নেক্সট 4 কেজি প্লাস 0.5 কেজি কি হ'ব 4.5 কেজি এইটো হ'ব 4.5 কেজি তাৰ পিছত তুমি এতিয়া ওলাব লাগিব এতেকে 1 কেজি মসুৰ দাইলৰ 1 কেজি মসুৰ দাইলৰ দাম 62 টকা তেনেহলে এতেকে 4.5 কেজি মসুৰ দাইলৰ দাম হ'ব 62 into 4.5 এতিয়া এইখিনি কি কৰি দিয়া পূৰণ কৰি দিয়া এই 62 ইনটু অৰ্থাৎ 62 লগত যেতিয়া 4.5 অৰ্থাৎ 62 into 4.5 যেতিয়া পূৰণ কৰিবা কি হ'ব 2790 অৰ্থাৎ 2790 হ'ব যেহেতু ইয়াত এক ঘৰত দশমিক আছে এক ঘৰত দশমিক দিবা অৰ্থাৎ কিমান অৰ্থাৎ 260 টকা এইটো হ'ব তোমাৰ নেক্সট 4.5 কেজি অৰ্থাৎ 4 কেজি 500 গ্রাম মসুর দাইলৰ দাম গ নাম্বার ইয়াতে আঠা দি আছে বস্তুটোৰ দাম আঠা সেই আঠা 1 কেজি আঠাৰ দাম কিমান 22 টকা তেলে 3 কিলোগ্রাম অৰ্থাৎ 3 কেজি 200 গ্রাম আঠাৰ দাম কিমান ইয়াত 3 কেজি আৰু 200 গ্রাম 3 কেজি প্লাস 200 into 1/1000 অর্থাৎ কেজি লৈ গুছি যাব যাক আমি ব্র্যাকেটত দেখাই দিব পাৰিম 1 গ্রাম সমান সমান 1000 ভাগৰ 1 কেজি তেতিয়া আমি ইয়াত কি পাম 3 কেজি প্লাস ইয়াত এটা দুটা শূন্য কাটা যাব আৰু কি থাকিব 10 এৰে যেতিয়া আমি 2 হৰণ কৰিম 0.2 কেজি হ'ব নেক্সট কি পাম 3.2 কেজি এতিয়া এতেকে 1 কেজি অৰ্থাৎ 1 কিলোগ্রাম আটাৰ দাম 1 কিলোগ্রাম আটাৰ দাম তোমাৰ দি আছে 22 টকা 22.00 অৰ্থাৎ 00 মূল্য নাই ডাইৰেক্ট টকা নেক্সট এতেকে 3.2 কেজি আটাৰ দাম হ'ব সমান সমান 22 into 3.2 নেক্সট 22 into 3.2 পূৰণ কৰিলে কি পাম 704 পাম এক ঘৰত দশমিক এক ঘৰত অৰ্থাৎ 70 টকা 40 পইচা 70 টকা 40 পইচা এটা কি হ'ব টকা হ'ব অৰ্থাৎ 3.2 কেজি অৰ্থাৎ 3 কেজি 200 গ্রাম আঠাৰ দাম কিমান হ'ব 70 টকা 40 পইচা 1 কেজি চেনিৰ দাম সমান সমান 42 টকা 1 কেজি চেনিৰ দাম কিমান 42 টকা এতেকে 500 গ্রামক আমি হাফ কেজি বুলি ক'ব পাৰিম হাফ কেজি যেহেতু 500 গ্রাম মানে কি আধা কেজি আমি হাফ কেজি ক'ব পাৰো আধা কেজি আধা মানে 1/2 কেজি চেনিৰ দাম সমান সমান 42 পূৰণ
এই আধা কেজি যেহেতু এইফালে দেখাইও দিব পৰা নহলে ইয়াত ব্যাক সাইডত দেখাই দিব পৰা ইয়াত 500 গ্রাম সমান সমান আধা কেজি নাইবা এনেকৈ দেখাই দিব 0.5 কেজি যিকোনো এটা দেখাই দিলে হ'ব যিকোনো এটা দেখাই দিব পাৰা এতিয়া ইয়াক পূৰণ কৰিলে 2 দি আমি 42 ৰ মাজত কাটা যাব 2 1 21 অৰ্থাৎ 21 1 গুণ 21 সমান সমান ইমান টকা অৰ্থাৎ আমি চাৰিটা প্ৰশ্ন সমাধান কৰিলো তোমাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল বাকি তিনিটা প্ৰশ্ন থাকিল একৰ সেই তিনিটা তোমালোকে নিজে চেষ্টা কৰিবা আজি ইয়াৰ পৰা বিদায় লৈছে জয় হিন্দ